গাইজ আপোনালোকে সৰু সুৰা পোক পৰুৱাটো নিজৰ ওচৰে পাজৰে ফুৰি থকা নিশ্চয় দেখিছে আৰু এই সৰু পোকবোৰক দেখি ভাবে চাগে এই পোকবোৰ আমাৰনো কি অপকাৰ কৰিব কিন্তু বিশ্বাস কৰক এই ভাৱটো ভুল পৃথিৱীত দুৰ্ঘটনাত ইমান মানুহৰ মৃত্যু হয় তাতকৈ বেছি এই পোকবোৰে কামোৰাৰ ফলত মৃত্যু হয় এইবোৰ দেখাত সৰু কিন্তু ইহঁতে দিয়া আঘাত ইমান গাঢ় যে তৎক্ষণাত মানুহৰ মৃত্যু হ'ব পাৰে কেতিয়াবা এই পোকবোৰে কামুৰিলে গমেই পোৱা নাযায় কিন্তু যেতিয়া গম পাই যায় তেতিয়ালৈকে বহুত দেৰি হৈ যায় তেতিয়ালৈকে এই পোকবোৰে নিজৰ প্ৰভাৱ দেখুৱায় নাম্বাৰ 1 কিলাৰ বিজ ইয়াৰ নামৰ পৰাই আপোনালোকে গম পাইছে চাগে যে এই মৌমাখিবোৰ কিমান ভয়ানক দেখাত মৌমাখিৰ দৰে কিন্তু যিটো বস্তু ইহঁতক ব্যতিক্ৰম বনায় বেছি ভয়ানক বনায় সেইটো হ'ল এই মৌমাখিবোৰৰ স্বভাৱ কাৰণ এই মৌমাখিবোৰ বহুত খঙাল স্বভাৱৰ যিয়ে যিকোনো জীৱ সন্মুখত আহিলে তাৰ ওপৰত ভৰি পৰে এই মৌমাখিৰ কামোৰত এটা বিশেষ বিষ পোৱা যায় যিটো যিকোনো মানুহক মৃত্যুমুখত পেলাব পাৰে আৰু এই মৌমাখিবোৰক বেছি ভয়ানক কৰি তোলে ইয়াৰ দলীয় স্বভাৱে কাৰণ এই মৌমাখিয়ে কাকো অকলে আক্ৰমণ নকৰে সম্পূৰ্ণ দলটোৱে আক্ৰমণ কৰে আৰু কিলাৰ বিৰ এটা দলত প্ৰায় ৮০,০০০ মৌমাখি থাকে য'ত ইহঁতৰ যদি কোনো প্ৰাণী বা মানুহৰ ওপৰত খং উঠে তেতিয়াহ'লে ইহঁতে পিছা কৰি মাৰি পেলায় নাম্বাৰ 2 গেইন ৱাটাৰ বাগ গাইজ দেখাত সৰু এই জীৱটো ইমান বিপদজনক যে ই এটা সৰু মাছৰ পৰা এডাল সাপলৈকে মৃত্যু ঘটাব পাৰে পানীত থকা এই জীৱটোৰ সন্মুখত যিয়েই নাহক কিয় ই তাৰ ওপৰত আক্ৰমণ কৰে এই সৰু জীৱটো দেখাত এটা পঁইতাচৰাৰ নিচিনা কিন্তু ইয়াক পঁইতাচৰা বুলি ভাবি ভুল নকৰিব কাৰণ ই পঁইতাচৰাতকৈ বহুত ভয়ানক এই বাঘটোৱে কামুৰিলে বহুত বিষ হয় আৰু ই কামুৰিলে এলাৰ্জি আৰু ইনফেকশ্যন হোৱা ভয় থাকে আৰু যদি ইয়াৰ কণীৰ কথা কোৱা হয় তেতিয়াহ'লে কওঁ যে এইবোৰ নিজৰ কণীক লৈ বহুত সাৱধান কিয়নো ইহঁতে নিজৰ কণী নিজৰ পিঠিত লৈ থাকে য'ত এই বাঘ বাস্তৱত লেতেৰা দেখে নাম্বাৰ 3 মস্কিটছ পৃথিৱীত সাধাৰণ জীৱবোৰৰ ভিতৰত মহ সকলোৱে চিনি পায় যাক আমাৰ ওচৰে পাজৰে পোৱা যায় এই মহৰ ওপৰত মই যিবোৰ ভয়ানক কথা ক'ম আপুনি বিশ্বাস কৰিব টান পাব যে এই জীৱ ইমান ভয়ানক মহে বহুত বেমাৰ বিয়পায় এইটো আপোনালোকে জানা যেনে ডেংগু মেলেৰিয়া আৰু বিভিন্ন প্ৰকাৰৰ জ্বৰ যিবোৰ মহৰ দ্বাৰা বিয়পে ইয়াৰ উপৰি আপোনাৰ মনত কেতিয়াবা প্ৰশ্ন হৈছেনে যে মহে ৰাতি আন্ধাৰত আপোনাক কেনেকৈ বিচাৰি পায় প্ৰকৃততে আমি নিশাহত যি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ প্ৰায় ৭০ ফুট দূৰৰ পৰা সিহঁতে গম পায় আৰু তাৰ পিছত ই আপোনাৰ ওচৰ আহি পায় আৰু আপোনাৰ তেজ খায় মহ কিমান ভয়ানক ইয়াৰ অনুমান আপুনি ইয়াৰ পৰাই লগাব পাৰে যে এই পৃথিৱীত প্ৰত্যেক বছৰে প্ৰায় ১২ লাখতকৈ অধিক মানুহৰ মৃত্যু মহৰ দ্বাৰা বিয়পা বেমাৰৰ পৰা হয় যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই